हेलो एवरीवन आशा करूँ सकलो भाले आछे आरो मयो भाले आछो आरो सकलोके नमस्कार जनाय মই বিউটিয়ে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো একেবাৰে দুপৰীয়া আৰু দুপৰীয়া আৰম্ভ কৰিছো যেতিয়া নিশ্চয় পাকঘৰতে আৰম্ভ কৰিম যেহেতু আমি গৃহিণী গতিকে পাকঘৰতে আৰম্ভ কৰিছো আৰু আজি মানে একেবাৰে সিম্পলকে কিবা এটা ৰান্ধিম বুলি ভাবিছো মানে একেদিন আলহী তুলহী আহি আছে গতিকে কিবা কিবি খাই আছো গতিকে আজি মানুহজনৰ গাটো অকনমান বেয়া কৰিছে আৰু মোৰো কৰিছে গতিকে মানুহজনে যাওঁতেই কৈ গৈছে যে অকনমান সিম্পলকে কিবা এটা ৰান্ধিবা গতিকে মইতো আৰু ভালেই পালো গতিকে সিম্পলকে কিবা এটা ৰান্ধিম বুলিও ভাবিছো আৰু ভাবিলো ভিডিঅ'টো আৰম্ভ কৰো আৰু এটা কথা কবলে কিন্তু পাহৰি আছো মানে এটো মোৰ লং ভিডিঅ' হিচাপত ইউটিউবত মোৰ প্ৰথমটো ভিডিঅ' মই শৰ্টছবোৰ দিও কিন্তু এনেদৰে ভিডিঅ' আজিলৈকে বনোৱা নাই গতিকে আশা কৰিছো আপোনালোকে সকলোৱে মোক আগুৱাই নিব সহাৰি জনাব গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো দিনটো আৰু কি কৰো অকনমান দেখাবলৈ চেষ্টা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো দুপৰীয়া ভাতৰ যোগাৰ কৰোতে মই বুলি প্ৰথমতে পানী বটল কিটাত পানী ভৰাই লওঁ যেহেতু মই যোগাৰ কৰি আছো আৰু এইফালে মাজে মাজে কেমেৰাৰ ফালেও চাই আছো তাৰপিছত আকৌ এইফালে আহি পাই গ'ল মানুহজন আৰু মই এইফালে দৰ্জা খুলিলো আৰু মানুহজন আহোতে কিন্তু মোৰ এয়া দেখিছে নহয় টুপুলা এটা সদায় হাততে থাকে আৰু এয়া টুপুলাটো মই লোৱাৰ পিছত আৰু আহি পেলাই ধুমাধুম ভাত বাঢ়িছো যেহেতু মানুহজনৰ ভোক লাগিছে আৰু এয়া আজি দুপৰীয়া সাজ দেখিছেনে তেনে সিম্পল আৰু মানে ভাত বনাইছো আৰু লগতে দালি আৰু ভেন্দি আলু ভাজি মাছৰ ফ্ৰাই এটা নেমু আৰু জলকীয়া এখিনিটো আৰু লাগে নেমুটো কিন্তু গৰম দিনত লাগে মুটকে বেছি মানুহজনৰ কিন্তু নেমু এপিস নহলে মানে খাই বেয়া পায় নেমু অকনমান লাগে তাৰপিছত এয়া ময়ো ললো খাবলে আৰু এয়া দেখিছে নহয় কিমান কথা পাতি খাইছো মানে ভাত খাওঁতে প্ৰায় সকলোৰে এনেকুৱা হয় চাগে নহয় নে বহুত কিবা কিবি কথা ওলাই থাকে বাজি যেহেতু বিয়া এখন আছে আৰু বিয়াখনলৈ যাম সেইবাবে ভিডিঅ'টো আবেলিতে আৰম্ভ কৰি লৈছো আৰু বিয়াখনলৈনো মই কেনেকৈ যাওঁ আৰু বিয়াখন ক'ত আছে সকলোখিনি দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ফাইনালি মই ইয়া ৰেডি হৈ গলো মানে মই এইটো পিন্ধি নাযাওঁ আকৌ দেই মানে মুখৰ মোৰ মেকআপ হৈ গ'ল আৰু চুলিখিনি সিম্পলকে খোপা বান্ধিছো আৰু আৰু তাৰপিছত আৰু সবতকে ডাঙৰ টুইষ্টৰ কথাটো হৈছে কাপোৰ এতিয়ালৈকে আহিয়ে পোৱা নাই মানে মানুহজন গৈছে টেইলৰৰ তাত কাপোৰযোৰ আনিব তাৰপিছতে পিন্ধি যাম আৰু মোৰ ছোৱালীৰ প্ৰায়টো অভ্যাস আছে মানে ক'বলৈ যোৱাৰ আগতে কাপোৰৰ এটা নহয় এটা সমস্যা থাকিবই আৰু মোৰ বুলিয়ে নহয় প্ৰতিজনী ছোৱালী প্ৰতিজনী বোৱাৰীৰ কাপোৰৰ কলেজ থাকেই উপায় নাই গতিকে কাপোৰ আনিব পিন্ধি পেলাই আৰু যাম আৰু এয়া নেল পলিচ লগাই লৈছো চাওক কেনেকুৱা লাগিছে জনাব দেই ইফালে বিয়া যোৱাৰ আগতে ধুমাধুম কাপোৰখিনি অকমান ৰেডি কৰি লৈছো মানে ব্লাউজটো পিন্ধাৰ আগতে চাই লৈছো যেহেতু নতুন ব্লাউজ আজিলৈকে পিন্ধা নাই পিন্ধি চোৱাৰ পিছতহে গম পাম মানে সাইজটো কেনেকুৱা হ'ব সেইকাৰণে ধুনীয়াকৈ কাপোৰযোৰ আপোনালোকক মানে অকনমান দেখুৱাই দিছো আৰু তাৰপিছত আকৌ মোৰ কাপোৰ ৰেডি কৰিলেতো নহ'ব মানুহজনৰ কাপোৰ ৰেডি কৰিব লাগিব আৰু ইফালে মানুহজনৰ দুটা পেণ্ট উলিয়াই থৈছো মানে কোনটো তেওঁ কমফৰ্ট পায় কোনটো পিন্ধি ভাল পায় সেইটোৱে পিন্ধিব আৰু নহলে আকৌ মোক ক'ব নহয় মোৰ কাপোৰ নুলিয়ালা বুলি আৰু এয়া মই ফাইনালি ৰেডি হৈ গলো আৰু একদম সিম্পলকে ওলাইছো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এইযোৰ নতুনকৈ কাপোৰ লৈছো আৰু মোৰ এটা বহুত কনফিউজ কাৰণ মই একদম লাইট কালাৰ কাপোৰ একেবাৰে নিপিন্ধো তথাপিতো আজি আৰু পিন্ধিলো আৰু পিন্ধিব লগা হ'ল কিনিছিলো মানে অলপমান কেতিয়াবা চেঞ্জো কৰিব লাগে গতিকে আজি পিন্ধি ললো আৰু এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই গতিকে বিয়াখনলৈ গৈ যাওঁ আৰু আমি আহি বিয়া পাই গলোহি আৰু মানুহজনৰ যেহেতু বন্ধুৰ বিয়া গতিকে মানুহজনে লগৰবোৰক পাইছে বহুত বেছি মানে মনটো এক্সাইটেড হৈ আছে মানুহজনৰ বুজি পাওঁ দিয়কচোন ফ্ৰেণ্ডবোৰক লগ পালে এনেও মনটো বহুত বেছি ভাল লাগে আৰু এয়া আমি আহিলো এতিয়া খাবলৈ আৰু আমি কি খালো অকনমান আপোনালোককো দেখুৱাই দিলো খোৱা বোৱা মেইন নহয়নে তাৰপিছত আমি ধুনীয়াকৈ খাই ললো আৰু তেতিয়া আকৌ এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিলে এয়া দেখিছেনে মানে গোটেইখিনি বন্ধু গৈছিলে ফটো উঠিবলৈ মানুহজন আৰু বাকীখিনি ফটো উঠোতে কাৰেণ্টটো গুচি গ'ল আমি খালো সকলোকে লগ পালো বহুত বেছি ভাল লাগিলে তাৰপিছত আৰু এতিয়া ঘৰলৈ বুলি ওলালো আৰু এনেদৰে বেণ্ড আৱাজ শুনিলে মানে মোৰ আকৌ গাটো সাতখন হৈ থাকে দেই এয়া ভিডিঅ'টো আকৌ পিছদিনাৰ পৰা আৰম্ভ কৰিছো যিহেতু কালি বিয়ালৈ গ'লো আৰু আহি কৰি অকণমান দেৰিয়ে হ'ল আৰু আহি কৰি মানে ভিডিঅ' আৰু কৰা নহ'ল তো আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছো চাই থাকিব ক'লৈকে দেখাব পাৰো Hey everyone!
এভৰিৱান ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ সন্ধিয়াৰ পৰা আৰু ৰাতিপুৱা যেটো ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰা একো কন্টিনিউ কৰিব পৰা নাই আৰু মই মানে মামাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ভাবিছোঁ ইয়াৰ পৰা ভিডিঅ'টো কন্টিনিউ কৰোঁ আৰু আহিলোঁ আগবেলাতে আহিলোঁ আহি পেলাই ভাত পানী খালোঁ দুপৰীয়া আৰু খাই পেলাই আকৌ মই ৰৈ গ'লোঁ মানুহজন গ'ল ডিউটিলৈ ইয়াৰ পৰাই আৰু মই এতিয়া মোৰ মামাৰ ল'ৰা মামাৰ ল'ৰাৰ লগতে মানে হেৰি কৰি আছোঁ এনেই বহি আছোঁ সি মোক মনত পেলাই দিছে তুমি মোক কি মনত পেলাই দিছা কৈ দিয়া সেয়া সি মোক কৈছে যে বা তুমি ব্লগটো ষ্টাৰ্টেই কৰিব পাৰা দেখোন গতিকে মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ নাজানো কি কি কৰিব পাৰোঁ ভিডিঅ' অকণমান ভিডিঅ' কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া সন্ধিয়াই লাগিলে আৰু মামাহঁতৰ আগফালটো আপোনালোকক দেখুৱাই দিওঁ আৰু এয়া মামাৰ ল'ৰা মানে মোৰ মামাহঁত ভিতৰতে এনেদৰে অকণমান চাইকেল চলাইছে সি কিন্তু মোক কৈছে যে মোকো অকণমান দেখুৱাবা মই দেখুৱাম তুমি চিন্তাই নকৰিবা ভিতৰতে আৰু চাইকেল চলাই আছে অকণমান চাই লওক আমি এনেদৰে বহি আছোঁ আৰু ইয়াত মই ভাবিলোঁ আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিওঁ আৰু সন্ধিয়া ধুনীয়াকৈ ধূপডাল সি জ্বলালে জ্বলোৱাৰ পিছতে আমি গ'লোঁ অকণমান দোকানলৈ তাৰপিছত আকৌ এয়া পিছদিনাৰ ভিডিঅ' মানে পিছদিনা মই যিহেতু মাৰ ঘৰলৈ আহিছিলোঁ আৰু আহি পেলাই এয়া চাওকচোন মানে আমাৰ ওচৰতে এয়া ধুনীয়াকৈ মানিমুনি নৰসিংহ ভেদাইলতা চব আছিলে গতিকে গোটেইখিনি আমি তুলি আছোঁ মানে তোলোতে মানে মই কৈ আছোঁ যে সঁচাকৈ আমি গাঁৱত থাকি কিন্তু এইটোৱে গৌৰৱ কৰিব পাৰোঁ চহৰত এইবিলাক বস্তু ফ্ৰেছটো নাপায়েই তথাপিও মানে কিমান বেছি কষ্ট কিন্তু আমাৰ গাঁৱতটো এভেইলেবল নহয়নে আৰু এইবোৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু এয়া মা মই গোটেইখিনি গৈ তুলি আনিলোঁ আৰু মায়ে এতিয়া ধুনীয়াকৈ লাগি গৈছে আৰু চাফ চিকুণ কৰাত আৰু যিহেতু জীয়েক গৈছে ন কি বনাওঁ কি নবনাওঁতো লাগিয়ে থাকে আৰু এইফালে একদম ধুনীয়াকৈ বনোৱাত লাগি গ'ল আৰু সন্ধিয়া আমি আমাৰ ঘৰৰ ওচৰতে থকা কালী মন্দিৰ ভাগলৈ গৈছিলোঁ আৰু আমি সৰুৰ পৰাই এই মন্দিৰ ভাগত বহুত বেছি বিশ্বাস ৰাখোঁ যিহেতু সৰুৰ পৰাই দেখি আহিছোঁ সেইবাবে সন্ধিয়া যাম বুলি বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ গতিকে এয়া মই মা এয়া মোৰ ভাগিন আমি গোটেইখিনি ওলাইছোঁ মানে আহিছোঁ আৰু মন্দিৰলৈ চাকি বন্তি জ্বলাবলৈ আৰু সি কৈছে দিয়া মাহী মই তোমাকো অকণমান দেখুৱাই দিওঁ মই কৈছোঁ দিয়া দেখুৱাই দিয়া এয়া ধুমা কাপোৰ ৰেডি কৰিছোঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে